Hey guys, welcome to my YouTube channel. Aru etia eifale ase Sani. Ami kot jai asu? kalpona ta khara. Aru kia jai asu? Bhat khaba? Mane aji amak dutake mane bhat khabo karone nimontron dise jehetu ke mane moi Sanir biya ahi ase sei karone. Hoina na hoy. Swaltu kun phale asil? December 15 tarikhe biya. Swaltu kun tarikhe? Swale to bahut dur. Swaltu kun tarik bile swaltu kun phale? বহুত দূর না কোনটো দিকটি তো কবা পাবি না দিকটো খুব দিক হবো খুব দিকত বলে গাইস কিন্তু এতিয়া মানে হি ৰিভিউ নকৰে কাক আনিব কি কথা আপোনালোকক তাৰ বিয়াখন বাৰু দেখাম সেই কাৰণে আমাক মানে আজি কল্পনাই ভাত খাবৰ কাৰণে নিমন্ত্ৰণ দিছে সিহঁতৰ ঘৰত তো আমি গৈ আছো দুটাই ধুনীয়াকে চাই থাকক দেখাই আছো মাতৰ ঘৰ আহি পালো আজি কিহৰ কাৰণে মাতছা আমাক ভাত খাবা এই কি ধতক Sanir biya kane matse bhat khaba aru ifale kalpona to ghor ahi pai golu guys samose korbi kintu mane ebile option nahi dekho lagbo 1 2 3 4 8 2 বাদে সরা খাইনে বাদে টানি লো কি করবা দিছে তো ভাই বিয়াত ভাত খাওয়া মাতি লগ লাগে গাইস এই স্টপ ওয়াচ আকিব দিছিলে একো নহয় তাই প্র্যাকটিক্যাল কাম এই ভিডিও কি করে থাকি পান একো নহয় দে একবারে তাই মানে নিজৰ মুখখন নেদেখাই ভিডিও একদম নিজকে মানে নৰাফতে হিয়েন বুলি ভাবে সানি লিওনি গাইস ইয়াতে আহি কেনে আমি এতিয়া মানে বহি আছো ইফালে সানি কৰি আছে কল্পনাৰ কাৰণে মানে প্ৰ্যাকটিক্যাল মানে ইয়াতে লিখি আছে ষ্টপ ওয়াচ আৰু ইফালে মানে কল্পনাই কিতাপ চিতা উলাই লৈছে মোক অকমান মানে শিকাই আছে তামান পঢ়ি থাকে ন তাই হা তামান পঢ়ি থাকে একদম চাই এইবিলাক চাচোন গোটেই কিতাপ এইফালে কিতাপ বহি এইফালে কিতাপ বহি বাপৰে বাপ মানে সব কিতাপ বহি আৰু মুকে মানে এতে শিকাই আছে কি কি আহিব পৰীক্ষাত কি নেকে কি লিখিব লাগিব গোটেইখিনি মোক শিকাই আছে তাৰ বাবে মানে তাইক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছো তাই মানে মোক বহুতখিনি হেল্প কৰে দেই গাইছ আৰু আপোনালোকে জানে নে নাই তাই মোৰ কি হয় জানে তাই মোৰ কি হয় তাই টিভি হয় টিভি তাই মোৰ টিভি নহয় গাইছ মই মতা হলে মই টিভি হ'ব তাই মোৰ বেষ্ট ফ্ৰেণ্ড হয় আপোনালোকে গম নাপাব জানে নে নাজানে কিন্তু তাই মোৰ একদম মানে পুৰা বেষ্ট ফ্ৰেণ্ড হয় এইকাৰণে আমি দুটাই আৰু মোক গোটেইখিনি মানে শিকাই থাকে যিহেতুকে তাই মানে মোতকৈ অলপ বেছিকৈ জানে নে পঢ়া শুনাত মানে তাই বেছিকৈ পঢ়ে মই নপঢ়োঁ এইফালে আহি আছে ক'ত গৈছিলি তই অঁ ক'ত গৈছিলি অলপ জোৰকৈ একো শুনাই নাই গাইস ইয়াৰ মাতটো মানে বহুত কম হয় পুলিচ চৰাৰ দৰে কি কৰিব গৈছিলি চাহ বনাব গৈছিলোঁ চাহ বনাব গৈছিল বোলে তো এতিয়া আমাৰ কাৰণে মানে চাহ আনি আছে গাইছ চাই থাকক তো এইফালে গাইছ আমাক চাহ আনি দিলে চানিকে মোকে এইফালে চানি মাৰি দিয়া আৰু এইফালে তাৰ ষ্টপ ৱাচটো আমাৰ গোল আছিলে ইহঁতৰ মানে এইটো মানে এলাৰ্ম টাইপ দিছে এলাৰ্ম ঘড়ী টাইপ এইফালে পূৰা চাইছে আঁকি আছে এতিয়া ধুনীয়াকৈ চাহখিনি খাই লওঁ খাই লৈ কিনে আকৌ আপোনালোকক লগ পাইছোঁ তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক আৰু আমিও চাহ তাহ খাই মেলি ধুনীয়াকৈ আহিলোঁ এতিয়া ভাত খাবৰ কাৰণে যিহেতুকে দুপৰীয়া হৈছে দুপৰীয়াটো খাবই লাগিব ভাত আৰু এইফালে ধুনীয়াকৈ চানি বহি লৈছে ভাত খাবৰ কাৰণে পূৰা ৰাক্ষসেইটা দবাব আৰু গাইছ আৰু এইফালে আছে কল্পনাৰ মাকে মানে খুৰীমা ধুনীয়াকৈ আমাৰ কাৰণে ভাত বাঢ়ি আছে আৰু এইফালে আমাৰ কাৰণে মাংস আৰু দালি ধুনীয়াকৈ দি দিছে ভাত খাবৰ কাৰণে এতিয়া ধুনীয়াকৈ গাইছ ভাতকেইটা খাই লওঁ খাই লৈ কিনে আকৌ আপোনালোকক লগ পাই আছোঁ তো চাই থাকক তো গাইছ এতিয়া ভাত চাত খাই আহি আমি ইফালে ধুনীয়াকৈ বহি আছোঁ চানি কেনেকুৱা লাগিল ভাত খাই টেষ্টি পুৰা খুৰী হাতত যাদু আছে মজা বনাইছে না মাংস তোৰ কেনেকুৱা লাগছে মায়েৰে বনোৱা আঞ্জা খাই ভালো বনাই তই সদায় খানা ভাল হয় হা মই ভাল বনাও তই ভাল বনা একো ভাল নালাগে নিমখ নহয় তাই বনালে গাইছ নিমখ নহয় নহয় গাইজ ভাল হয় বনোৱা আমি খানা চানা খালে মানে কল্পনাকে বনাব দিওঁ আপোনালোকে চাগে ভিডিঅ'ত দেখা পাইছে কিন্তু আজি খাই ভাল লাগিছে আৰু এই একবাৰ যে কি কয় হাঁহৰ মাংস যে বনাইছিল এক চৰু পানী দিছিল যে মই আছো তাৰপিছত পানী মাংস পেলাই যে আমি মাংসখিনি উঠাই খাইছিলোঁ মই বনাও আছিল তেনেকে হয় এই দিছিল খাইছিল বিদ্যা খাইছিল পানীটো মই দিছিলোঁ কম হ'ব বুলি কেনে দেই কিন্তু বনাইছিলে ভাজিটো ভাল লাগিছিল কিন্তু আঞ্জাটো পিছত ভাল লাগছে অকণমান খালি পানী দিছে ক্ৰেডিটটো মোক নেদু লাষ্ট টাইম নহয় পানী দুটাই দিছিলোঁ পানী ঢালছিলোঁ কিন্তু দুটাই হয় না নহয় নাই তই তই কিন্তু খাই বেয়া লগা নাই ভাল লাগছে ভাল লাগছে অঁ
এই হাঁহৰ মাংসটো নট বেড হাতো এনেও ভাল লাগে অঁ আৰু আপোনালোকৰ হাঁহ ফেভৰেট হয় নে নহয় মোক কমেণ্টত জনাবচোন আমাৰ কিন্তু পুৰা ফেভৰেট হয় তোৰ ফেভৰেট হয় না তোৰ ফেভৰেট অ' গাইছ ইয়াৰ কি আছে হাই প্ৰেছাৰ ই হাঁহ খাব নোৱাৰে পাৰো আৰু এইটো কি কয় হাতটো মানে মই সেয়া কৰিছিলোঁ অলপমান দূৰত মানে দূৰত্ব বজাই ৰাখে COVID-19 যেনেকৈ দূৰত্ব বজাই ৰাখিছিলিও সেনেকৈ দূৰত্ব বজাই ৰাখে তো এতিয়া আমি অকণমান আৰু কথা চথা পাতি কেনে আমি ক'ৰবাত যাম আজি ক'ত যাম নকওঁ এতিয়া অলপ পিছতকৈ ক'ম দেখা পাব নহয় অঁ আমাৰে হয়তো এই গাইছ নিজৰ গৰু পোৱালিতেও চিনি নাপায় বোলে সি খেদি দিবা গৈছিলে এইফালে তো চাই থাকক গাইছ দেখাই আছোঁ আৰু তহঁতকো দি তো গাইছ এতিয়া মানে কল্পনাহঁতৰ ঘৰৰ পৰা আমি ওলাই দিলোঁ এইফালে পূৰা বাই বাই আৰু কেতিয়া লগ পাম তোক দিয়া নাই তো আৰু কেতিয়া লগ পাম আৰু যেতিয়া আহা ন মইতো ঘৰতে এই গাইছ ইয়াক মানে লগ কৰিব লাগিলে টিকেট কাটিব লাগে আগতে এই ইয়াতে আপোনালোকক দেখাইছিলোঁ ইয়াতে দেৱালী হৈ গ'ল কল্পনাহঁতৰ ঘৰটো এইখিনিতে ওচৰতে সি কোনো দিনাখন মানে ইয়াতে থিয়েটাৰ চাব অহা নাই অনলি মানে পঢ়া ধান্দা এই দেৱালীৰ ইয়াতে মানে বাঁহ চাহবিলাক গুচোৱাই নাই চাওকচোন আপোনালোকে দোকান দিয়া বাঁহবিলাক গুচোৱাই নাই পূজা হৈ গ'ল কিন্তু তাই একদিনো অহা নাই তো এতিয়া মানে ইহঁতৰ ঘৰৰ পৰা ওলাই দি কেনে আমাৰ মানে অলপমান কাম আছে চানীৰ আৰু মোৰ কলংপাৰত তো এতিয়া মানে কলংপাৰ যাম তো চাই থাকক দেখাই আছোঁ এইফালে এইটো মোবাইল গাইছ ডিছপ্লে গ'ল ইয়াতে আহিছে ভাল কৰিবৰ কাৰণে কিমান ল'ব বোলে নাই কেতিয়া আহিব মালিক কিমান মান পৰিব এইটো মালিকেহে ক'ব চাওঁ মোবাইলটো খুলি দিছোন দেই গ্লাছখন গোটেই চেচ ইয়াৰ মোক মেলি দিছেচোন কিমান হ'ব বোলে দাদা প্ৰাইচটো এয়া হা দাদা 12 খুলিছে না চলে কি ভাল নহ'ব এইটো তো গাইছ এতিয়া মানে ইয়াতে আমি সোমালোঁ ম'ম' খাবৰ কাৰণে যিহেতুকে এইফালে গধূলি হৈ গ'ল আৰু মোবাইলটো মানে তাতে দেখাব দিছোঁ আৰু মানুহজন মানে আহি পোৱা নাই কিমান হয় কিমান নহয় মানে আধা ঘণ্টা লাগিব বুলি আহি পাওঁতে খুজি পুচি কেনে ধুনীয়াকৈ মানে যদি দাম দৰ মিলে তেতিয়া মোবাইলটো ভাল কৰা যাব তো এতিয়া ম'ম'টো আমি অৰ্ডাৰ দিছোঁ ম'ম'টো অহাৰ পিছত এতিয়া ধুনীয়াকৈ খাম তো দেখাইছোঁ তো চাই থাকক আৰু এইফালে আমাৰ চিকেন ম'ম' আহি পাই গ'ল আৰু এতিয়া আমি ধুনীয়াকৈ খাই লৈ কেনে এতিয়া ঘৰত যাম আৰু যিহেতুকে ৰাতি হৈ গ'ল মানে গধূলি হৈ গ'ল আৰু ভিডিঅ'টো এইখিনি আছিলে যদি চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব আজিলৈ গাইছ বাই আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম